সকলোকে স্বাগতম জনাইছোঁ। আজি অমিতাৰ মই খুব ধুনীয়া এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ, আপোনালোকে চাব সম্পূৰ্ণকৈ। এই অমিতা ফালৰ মই বাকলি আৰু বুকু গোটেইখিনি গুচাই লৈছোঁ। এতিয়া চফা কৰি ধুই মই গ্ৰেটৰ সহায়ত মই গ্ৰেট কৰি লৈছোঁ। অকণমান ওপৰৰ ছাইডটোত মই কৰিছোঁ, অকণমান ডাঙৰ ডাঙৰকৈ ওলাই, একেবাৰে মিহিটোত কৰিব নালাগে। গ্ৰেট কৰাৰ পাছত মই নিমখ অলপমান দি ৰাখি দিম মই 5 মিনিটৰ কাৰণে। এয়া 5 মিনিটৰ পাছত মই এইখিনি চেপি পেলাই পানীখিনি উলিয়াই পেলাম। নিমখ দিলে গোটেই পানীখিনি ওলাই যায়, যিমানখিনি পানী থাকে। এতিয়া বাউল এটাত মই ৰাখি গৈছোঁ, এইখিনি পানী ওলালে চাওকচোন। এতিয়া পেন এখন পাতি দিছোঁ গেছতে, তাতে মই বাদাম ভাজি ল'ম। বাদাম অলপ সৰহকৈ লৈছোঁ। এই চালাডবিধ বনাবলৈ বাদাম লাগে। বাদাম দিলে খুব সুন্দৰ হয় খাবলৈ। আপোনালোকে যদি বনাই খোৱা নাই, খাই চাবচোন এবাৰ। এয়া মোৰ হৈ গ'ল। এতিয়া বাদামখিনি ঠাণ্ডা কৰি মই বাকলি অলপমান গুচাই ল'ম। গোটেইখিনি মই বাকলি নুগুচাওঁ, অলপ অলপ থাকিব। এতিয়া মই পিচি ল'ম খহটাকৈ। এয়া মিক্সিত পিচি ল'লোঁ। আপোনালোকে পটাটো পিচিব পাৰিব, যাৰ যেনেকৈ সুবিধা হয়। একেবাৰে সহজ বনাবলৈ, খাই চাব, খাবলৈ বিৰাট ভাল হয়। এতিয়া মই তেল অকণমান গৰম কৰি লৈছোঁ, তাতে মই ক'লা সৰিয়হ দিছোঁ অলপমান, আৰু নৰসিংহ পাত দিছোঁ। নৰসিংহ পাত আৰু ক'লা সৰিয়হটো প্ৰয়োজন হয় এই চালাডবিধত। এয়া ল' ফ্লেমত ভাজিছোঁ, যাতে পাতখিনিও মচমচীয়া হয়, ৰঙচুৱা নহয়। এতিয়া চালাডৰ বাতিটোত মই এয়া পিঁয়াজ ঢালি দিছোঁ, মিহি মিহিকৈ কাটি লৈছিলোঁ। এয়া পিচি লোৱা বাদামৰ গুড়াখিনি ঢালিছোঁ, নিমখ দিছোঁ, আৰু লগতে দিছোঁ এয়া জলকীয়া। জ্বলাটো নিজৰ ইচ্ছামতে দিব। এতিয়া গৰম কৰি লোৱা সৰিয়হ নৰসিংহ পাতখিনি ঢালি দিছোঁ। এই চালাডবিধ খাবলৈ বিৰাট ভাল হয়। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব, বনাই খাই চাব। আকৌ পুনৰ লগ পাম। আজিলৈ